টুটু বিষয়ে এনেও ভুৱা আহে টুটু। আৰু এই সুন্দৰীয়া সত্ৰৰ পৰাই আমি আৰু যিখন সত্ৰ মহাপুৰুষ মাধৱদেৱৰ পুৰোহিত নাৰায়ণ দাস কাকলেকা আৰু এই নাৰায়ণ দাস কাকলেকাৰ বংশৰ আজি সাগৰ মহন্ত আৰু সুভদ্ৰা মহন্তৰ সুপুত্ৰ হৰিকৃষ্ণ মহন্ত বাপজনা 16 বছৰতে সেই বৰপেটা অঞ্চলৰ পৰা যি মহন্ত বাপজনাই নবাৰাতিত জন্মগ্ৰহণ কৰিছিল। 16 বছৰ বয়সতে আহি এই অঞ্চলত তেওঁ বড়ো জনগোষ্ঠীৰ বিভিন্ন ভাষা ভাষীৰ লোকক এডাল সূতাৰে বান্ধি গুৰুজনাৰ যি এশৰৰ নাম ধৰ্ম গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চানকাই, ভোটৰ দামোদৰ আদি কৰি তাৰাহাবক লগত লৈ যি এশৰৰ নাম বস্তু প্ৰকাশ কৰিছিল বা প্ৰচাৰ কৰিছিল, তদ্ৰূপ স্বৰূপে এই মহন্ত বাপজনায়ো এই বৰঙাজুলি সত্ৰত একে লেঠাৰীতে থাকি বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ লগত থাকি ইয়াত এই সত্ৰ স্থাপন কৰিছিল আৰু তেওঁ 33খন ভাষা ইয়াত গঢ়ি তুলিছে আৰু এই 33খন সত্ৰৰ ভাৱ বান্ধৱ আইনমন্ত্ৰীসকলে লগ লাগি এটা বিৰাট পদক্ষেপ লোৱা বুলি আমি কৈছোঁ। কিয়নো ইয়াত বড়ো জনগোষ্ঠীৰ একজন বিশেষ ব্যক্তিক যিজনা ব্যক্তি 6 বছৰৰ পৰা মহন্ত বাপজনাৰ লগত এই 40 বছৰ বয়সলৈকে থাকি গুৰুজনাৰ যি এশৰৰ নাম ধৰ্মৰ পথ লৈছে তেওঁ ইয়াতে আছে আৰু তেওঁকেই আজি ইয়াত অভিষেক কাৰ্যসূচী কৰা হ'ব অলপ পিছতে। আৰু এই পদক্ষেপ আমি খুব আনন্দ পাইছোঁ আৰু এইখিনি আমি ইয়াত সকলো ভকত বৈষ্ণৱে নিৰঞ্জন ভকতক আমাৰ এই বৰঙাজুলি যিটো পথ কৰিছিল সেই পথেদি আজি আমি খোজকঢ়া এটা অভিপ্ৰায় পূৰণ হোৱাৰ দিশে আগবাঢ়িছোঁ, যাৰ ফলত আজি আমি নিৰঞ্জন বড়ো বাপজনাক সত্ৰাধিকাৰ হিচাপে আগবাঢ়িব ওলাইছোঁ। আৰু এই আজিৰ অনুভৱে গুৰুজনাই যি 500 বছৰ আগতে যিখন সমাজ গঢ়াৰ পৰিকল্পনা কৰিছিল, এই সমাজখন পলমকৈ হ'লেও আমি আমাৰ মাজত গঢ়িব পাৰিম বুলি আশা কৰিছোঁ। আৰু ইয়ে আমাৰ অসমৰ সকলো জনজাতি উপজাতি মিলি যি বড়ো অসম গঢ়াৰ যি সংকল্প,